হাই এভৰিৱান, আমি নতুন বছৰনো কেনেকৈ আৰম্ভণি কৰিলোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। চাওকচোন, এয়া আমাৰ শাক কাটিছে, মাইনাজনী খেলি আছে, তাৰপিছতে এয়া ৰান্ধিছে, 3 কোৱা জুই ধৰিছে, এফালে ব্ৰইলাৰ, গাহৰি চব বনাইছে, চুঙাটো গাহৰি দিছে। এইয়া দেখিছেনে, চুঙা গাহৰি পুৰি আছে। চাওকচোন আপোনালোকে, এইবোৰ জলকীয়া ভাজি নমালে, এয়া ব্ৰইলাৰ ভাজি বনাইছে, ইয়াত গাহৰি বনাইছে, জুই ফুৱাইছে। 31টো গ'ল এইদৰে। আমাৰ এতিয়া আমি 1 জানুৱাৰী খানাটো খাইছোঁ এইভাগে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ এনেকৈ কেনেকৈনো আমি পালন কৰিলোঁ 1 জানুৱাৰী। এইয়া উখোৱা চাউলৰ ভাত কেইটামান লৈছোঁ। সদায় আঢ়ৈ চাউলৰ ভাত খাই থাকোঁ, আজি 1 জানুৱাৰী বুলি উখোৱা চাউলৰ ভাত আৰু লগত চেৱা দিয়া ভাতো আছে। উখোৱা চাউলৰ ভাত লৈছোঁ, তাৰপিছতে আৰু এলুদি চেৱা দিয়া ভাতো লৈছোঁ। তাৰপিছতে আৰু জলকীয়া ভাজি, জলকীয়া এটা, ভোট জলকীয়া ৰঙা, দেখিছেনে কিমান ধুনীয়াকৈ পকা জলকীয়াটো, সৰু খালি ভোট জলকীয়া। এতিয়া এইবাৰ জলকীয়া ভাজি, পচলা, বুট আৰু এই পেটু চেটু দি ভজা এইবোৰ জলকীয়া ভাজি। তাৰপিছতে এয়া দালি আছিলে আৰু লগত দালি লৈছোঁ। তাৰপিছতে এইবোৰ কুকুৰা মাংস মানে শুকানকৈ ভজা। তাৰপৰা এয়া ব্ৰইলাৰ অকণমান গ্ৰেভি টাইপৰ, আলু অকণমান দি পিনি বনোৱা বিলাহী দি। তাৰপিছতে এইটো আছে আমাৰ চালাড অকণমান আছিলে, গাজৰ আৰু পিঁয়াজৰ। তাৰপৰা এইটো স্পেচিয়েল আমাৰ গাহৰি চুঙা দিয়া গাহৰিটো নেদেখুৱালোঁ, ভজা গাহৰিকে দেখুৱাইছোঁ। চুঙা দিয়া গাহৰিটো ভাগে খালে। আজিলৈ আহোঁ, বাই বাই।